প্ৰথম বছৰ আমি মহিলাসকলক সিট মানি হিচাপে 10,000 টকা আগবঢ়াম। যিসকল মহিলাই 10,000 টকাটো ভাল কামত খৰচ কৰিব তেওঁলোকক অহা বছৰ আমি 25,000 টকা আকৌ দিম। আমি 25,000 টকা চৰকাৰৰ পৰা দ্বিতীয় কিস্তি হিচাপে আগবঢ়াম। এই 25,000 টকাৰ 12,500 টকা বেংকে দিব, 12,500 টকা চৰকাৰে দিব। আৰু বেংকক সুদ দিব নালাগে, সুদৰ টকাও চৰকাৰে দিব। তাৰ পিছত আমি আকৌ পৰীক্ষা কৰিম যে এই 25,000 টকা ভাল কৰি ব্যৱহাৰ হ'লনে নে নাই হোৱা। যিসকল মহিলাই এই 25,000 টকাও ভাল কৰি খৰচ কৰিব তেওঁলোকক চৰকাৰে আৰু বেংক দুইটাই লগ লাগি আমি আপোনালোকক আৰু 50,000 টকা এগৰাকীকৈ মহিলাক আমি দিয়াৰ ব্যৱস্থা কৰিম। তাৰ মানে প্ৰথমতে 10,000, 10,000ৰ পৰা 25,000, 25,000ৰ পৰা 50,000। এতিয়া ইমান দিনে মই আপোনালোকক কৈছো যে আজি 10,000 টকা দিলো আৰু 25,000 টকা দিম মানে দিমেই। এতিয়া মোৰ কেইটামান পৰামৰ্শ আছে, আপোনালোকে ধুনীয়াকৈ শুনি লওক। আজি আমি 10,000 টকাৰ এখন চেক পাম। তাৰ পিছত এই টকাটো আমি কেনেকৈ খৰচ কৰিম, তিনিটা নিয়মত আমি এই টকাখিনি খৰচ কৰিব পাৰোঁ। 10 গৰাকীৰ গ্ৰুপ আছে, যদি 10,000 টকা সকলো মহিলাই গ্ৰুপৰ একাউণ্টত দিয়ে, গ্ৰুপত বিজনেছ কৰে বা ব্যৱসায় কৰে, টকাটোৰ সৎ ব্যৱহাৰ হ'ব। কোনোবাই ক'ব নহয় আমি গ্ৰুপত নিদিওঁ, আমি নিজে কিবা কৰিম, কোনো আপত্তি নাই। এই 10,000 টকা দি আপোনালোকে ঘৰত তাঁতশালৰ কাম কৰক, গাহৰিৰ কাম কৰক, কুকুৰা পোহক, গাই গৰু পোহক, আপোনালোকে পিঠা পনাৰ ব্যৱসায় কৰক, যি কৰক। মই ব্যৱসায়ত লাভ হ'ব লাগে বুলি কোৱা নাই, মাত্ৰ কৈছো ভাল কামত ব্যৱহাৰ কৰক। ভাল কামত ব্যৱহাৰ কৰিলেই হ'ল। কতো লাভ হ'ব লাগিব, নহ'লে 25,000 টকা নাপাম সেইটো নহয়। ভাল কামত ব্যৱহাৰ কৰিলেই পিছলৈ আপোনালোকে 25,000 টকাৰ বাবে সিলেকশ্যন হ'ব।